আন্দোলন বুলি কোৱাৰ লগে লগে এটা সংগঠনে যেতিয়া আন্দোলন কৰে, তেতিয়া সেই আন্দোলন কৰাৰ বিৰুদ্ধে সদায় পুলিচ প্ৰশাসন চৰকাৰৰ বিৰুদ্ধে বিশেষকৈ আন্দোলন হয়। আৰু বিশেষকৈ চৰকাৰ বিৰোধী আন্দোলনত কোন সময়ত কেতিয়া কাক এৰেষ্ট কৰে তাৰ কোনো ঠিৰাং নাথাকে। কথা হৈছে যে আচলতে প্ৰশাসনৰ জনা দৰকাৰ আছিল যে মই আমচুৱেৰা আজি 2016তে মই আমচুৰ পৰা বিদায় লৈ ওলাই আহিছোঁ। সুদীৰ্ঘ প্ৰায় 26 বছৰ কাল মই আমচুত আছিলোঁ। কিন্তু আজি আমচুৰ অতীত বিশেষকৈ দুখৰ বিষয় যে আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আৰু তাতোতকৈ দুখৰ বিষয় হৈছে যে আমি জানাজা নামাজ পঢ়ি আমাৰ আধৰুৱা যিটো মাটি দিয়া হয়, জানাজা কৰাৰ পাছত দফন যিটো কৰা হয়, আমি দফন কৰিব নোৱাৰিলোঁ। গোটেইসকল আমচুৰ বৰ্তমানৰ কৰ্মকৰ্তাসকল আঞ্চলিকৰ জিলাৰ পৰ্যায়ৰ সকলোৱে আছিল তাতে। আৰু সেইটো সময়তে আমাৰ বিপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁলোকক এৰেষ্ট কৰিবলৈ গৈ লগত মোকো এৰেষ্ট কৰি লৈ আহিছে। এতিয়া কথা হৈছে যে আচলতে অমানৱীয় উচ্ছেদটো সকলোৱে এইটো কেতিয়াও কাম্য নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষকৈ আজি অসমৰ তেখেতে পুলিচ প্ৰশাসন তেখেতে চলাই আছে। তেখেতে মুকলি সভাত যিধৰণে বক্তব্য ৰাখিছে, আজি ধৰণে কৈছে যে গৰুখুটিত এটা সময়ত বহুত মানুহ মৰিছিলে, এটা সময়ত আমাৰ নেলিতো আমাৰ হাজাৰ মানুহৰ ওপৰত মানুহ আমাক গণহত্যা কৰা হৈছিলে। নেলিগত গণহত্যা গোটেই বিশ্ব কঁপাইছিলে। আজি যদি কালি যদি কোৱা হয় এইটো কি কাউণ্টাৰ হ'ব নেকি? কালি কোৱা হয় যে নেলিত মানুহ মাৰি পিনি বেলেগ কমিউনিটিৰ মানুহ মাৰি কোৱা হ'ব নেকি যে এই ধৰণৰ বদলা আজি লোৱা হৈছে? এজন মুখ্যমন্ত্ৰী জনা দৰকাৰ তেখেতে যিখন আসনত বহি আছে এখন মূৰ্খমন্ত্ৰীৰ আসন নহয়, এখন মুখ্যমন্ত্ৰীৰ আসন হয়। আৰু তেখেত মুখ্যমন্ত্ৰী আসনত বহাৰ লগে লগে এই মুখ্যমন্ত্ৰী আসনখনক তেখেতে সেই ইয়াৰ যিটো মৰ্যাদা আছে ৰক্ষা কৰি অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সদায় লৈ যাব লাগিব, সদায় একেলগে লৈ যাব লাগিব। আৰু বিশেষকৈ ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ আইন কানুন, সুপ্ৰিম কোৰ্টক সদায় মান্য কৰি আহিছে ভাৰতবৰ্ষৰ সংখ্যালঘু সমাজখনে। আৰু এইটো আগলৈকে মানি যাব। ভাৰতৰ সংবিধানক আগত ৰাখি মই আজি আমচুৰ কৰ্মকৰ্তাসকলক আহ্বান জনাম, মই কেন্দ্ৰীয় হওক বা জিলা পৰ্যায় হওক, তেওঁলোকে যাতে সংবিধানখনক সম্পূৰ্ণ সন্মুখত ৰাখি যাতে ভাৰতৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচীবিলাক কৰি যায় তাৰ কামনা। আমি যি উচ্ছেদ লৈ পেলাই যি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ, তাত আমি আহিছিলোঁ। আমাৰ সতীৰ্থ এজন আজি যোৱাকালি ৰাতি এন্তেকাল হৈছে। বিপুৰীয়া অঞ্চলৰ প্ৰাক্তন সভাপতি আছিল। তেখেতৰ জানাজাত অহাৰ পিছত মই যেতিয়া আপোনাৰ জানাজাটো পঢ়িছোঁ, মাতি দিব পৰা নাই। তাৰপিছতে আমাক গৈ পেলাই অফিচাৰে মাতি আনি পেলাই কৈছে যে আহক বুলি। তাৰপিছত আমি তেখেতৰ প্ৰতি সন্মান জনাই আমি আহিলোঁ। আইনটো অমান্য কৰা নাই, আমাক আনি পেলাই ডিটেইন কৰি ৰাখিলে। ইতিমধ্যে আমাৰ লগৰ সতীৰ্থসকল আহি পেলাই আমাক ইয়াৰ পৰা লৈ গৈছে। আৰু এটা কথা আপোনালোকৰ যোগেদি স্পষ্ট কৰি দিছোঁ, আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। অমানৱীয় যি অত্যাচাৰ চলি আছে আৰু যিভাৱে উচ্ছেদ চলি আছে, আমি কোনোপধ্যে সহ্য কৰি নাথাকোঁ আৰু বহি নাথাকোঁ। আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। আজি আৰম্ভণিহে, আৰু চলিব। আজি মাত্ৰ আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰা হৈছে। আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবৰ কাৰণে কেন্দ্ৰীয় সমিতিলৈ আমি ইতিমধ্যে আমাক কৈছে 19 জানুৱাৰী 19 তাৰিখে আমাৰ জনজাগৰণ সভা আছে। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিসকল তেখেতেও আহিব। আৰু এনেকৈ আমাৰ প্ৰতিটো কাৰ্যসূচী চলি থাকিব। আৰু ইয়াত আমাৰ পূৰ্ণভাৱে সহযোগিতা থাকিব। আৰু আমি ৰাইজক আমি অনুৰোধ জনাম যাতে তেখেতসকলে আমাৰ লগত সহযোগ কৰি এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত যাতে অগ্ৰাধিকাৰ তেখেতসকলে আগবঢ়ায়। আপোনালোকৰ আন্দোলন কৰাৰ পূৰ্বে আচলতে আপোনালোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংখ্যালঘুৰ সংগ্ৰামখনক ষড়যন্ত্ৰমূলকভাৱে নিক্ষেপ কৰিবৰ কাৰণে, সংখ্যালঘুৰ বাকৰুদ্ধ কৰিবৰ কাৰণে, সংখ্যালঘুৰ ওপৰত দমনমূলক নীতি প্ৰয়োগেৰে আমাৰ আজিৰ কাৰ্যসূচী বিফল কৰাৰ কাৰণে তেওঁ অসম পুলিচক ব্যৱহাৰ কৰিছে। অসম পুলিচক দি গণতান্ত্ৰিক আন্দোলন এটা মহিমূৰ কৰাৰ কাৰণে অসমৰ বিভিন্ন জিলাত আমাৰ সংখ্যালঘু ছাত্ৰ বন্ধুসকলক সংখ্যালঘু বিশেষকৈ আমচুৰ নেতৃত্বক বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে লখিমপুৰ জিলাৰ বিহপুৰীয়াত আমাৰ লখিমপুৰ জিলা আমচুৰ সভাপতি বদিউৰ ৰহমান, লখিমপুৰ জিলা আমচুৰ প্ৰাক্তন নেতা বিশেষকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰফিকুল ইছলামকে ধৰি লখিমপুৰ জিলা আমচুৰ সম্পাদক আমাৰ আৰমান আলী আহমেদকে ধৰি কেইবাজনকো বিষয়ববীয়াক লখিমপুৰ পুলিচে গ্ৰেপ্তাৰ কৰি বিহপুৰীয়া আৰক্ষী থানাত তেওঁলোকক ডিটেইন কৰি ৰাখিছিলে। ইতিমধ্যে আমাৰ যিহেতু প্ৰতিবাদী কাৰ্যসূচীৰ সময়সীমা উকলি গৈছে, আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে বিহপুৰীয়া পুলিচেৰে হোৱা আলোচনা মৰ্মে ইতিমধ্যে আমাৰ ছাত্ৰ নেতাসকলক আমি মোকলাই নিবলৈ সক্ষম হৈছোঁ। আমি অনাগত দিনত
যাতে পুলিচক দি পেলাই সংখ্যালঘু আন্দোলন দমন কৰিবলৈ অপচেষ্টা নকৰে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কি ক'ব আপোনালোকৰ আন্দোলন কৰাৰ পূৰ্বে আচলতে আপোনালোকৰ নেতৃত্বত আটক কৰা হৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংখ্যালঘুৰ সংগ্ৰামখনক ষড়যন্ত্ৰমূলকভাৱে নিক্ষেপ কৰিবৰ কাৰণে, সংখ্যালঘুৰ বাকৰুদ্ধ কৰিবৰ কাৰণে, সংখ্যালঘুৰ ওপৰত দমনমূলক নীতি প্ৰয়োগেৰে আমাৰ আজিৰ কাৰ্যসূচী বিফল কৰাৰ কাৰণে তেওঁ অসম পুলিচক ব্যৱহাৰ কৰিছে। অসম পুলিচক দি গণতান্ত্ৰিক আন্দোলন এটা মহিমূৰ কৰাৰ কাৰণে অসমৰ বিভিন্ন জিলাত আমাৰ সংখ্যালঘু ছাত্ৰ বন্ধুসকলক সংখ্যালঘু বিশেষকৈ আমচুৰ নেতৃত্বক বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে লখিমপুৰ জিলাৰ বিহপুৰীয়াত আমাৰ লখিমপুৰ জিলা আমচুৰ সভাপতি বদিউৰ ৰহমান, লখিমপুৰ জিলা আমচুৰ প্ৰাক্তন নেতা বিশেষকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰফিকুল ইছলামকে ধৰি লখিমপুৰ জিলা আমচুৰ সম্পাদক আমাৰ আৰমান আলী আহমেদকে ধৰি কেইবাজনকো বিষয়ববীয়াক লখিমপুৰ পুলিচে গ্ৰেপ্তাৰ কৰি বিহপুৰীয়া আৰক্ষী থানাত তেওঁলোকক ডিটেইন কৰি ৰাখিছিলে। ইতিমধ্যে আমাৰ যিহেতু প্ৰতিবাদী কাৰ্যসূচীৰ সময়সীমা উকলি গৈছে, আমি আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে বিহপুৰীয়া পুলিচেৰে হোৱা আলোচনা মৰ্মে ইতিমধ্যে আমাৰ ছাত্ৰ নেতাসকলক আমি মোকলাই নিবলৈ সক্ষম হৈছোঁ। আমি অনাগত দিনত যাতে পুলিচক দি পেলাই সংখ্যালঘু আন্দোলন দমন কৰিবলৈ অপচেষ্টা